हेलो एवरीवन আজি আকৌ এটা আহিছো নতুন ভিডিও লৈ ভিডিওটো আজিৰ নহয় ভিডিওটো বহুত আগতে মানে শুটিং কৰি থোৱা আছিল তো বনোৱা হোৱা নাছিল এডিটিং কৰা হোৱা নাছিল তো আজি ফ্ৰী পাই কিনে ভিডিও এডিট কৰিলো আমি কৰবালৈ যাবলৈ বুলি ওলালে এনেকে মোৰ হাজবেণ্ডে আমাক গান শুনাই গৈ থাকে তো ৰাস্তাত ভাল লাগে এনেকে গৈ গান শুনাই কথা পাতি আমি এনেকে যাও তো আজি মানে গোটে ৰাস্তাটোৰ ভিডিঅ কৰিলো এটো কাৰণে যে আমাৰ ঘৰৰ পৰা হাজুলৈ বুলি যোৱাৰ যেটো ৰাস্তা তাৰ মানে গছ গছনি মানে পৰিবেশ ব্ৰিজ সকলোখিনি মোৰ বহুত বেছি ভাল লাগে তো ভাবিলো কি আজি ভিডিঅটোত মানে এইবোৰ ক্যাপচাৰ কৰি ৰাখো নাজানো কিয় মোৰ এই জায়গাখিনি খুব বেছি ভাল লাগে গছ গছনি সাকে বহুত আছে দুই পাৰে গছ মাজেদি ৰাস্তাটো হেইটো কাৰণে সাকে মোৰ কিবাটা আকৰ্ষণ কৰে মোৰ জায়গাখিনি ফাইনালি আহি পালো ইয়া বাইদেউৰ ঘৰত তো বাইদেউৰ ঘৰত এটা টিকলা আছে মানে মোৰ বাইদেউৰ দেওৰৰ লৰা তাক পাই মোৰ বেটা পুৰা খুজ হৈ গৈছে আহি পুৰা খেলত ব্যস্ত হৈ গৈছে আৰু এইগিটা হৈছে মোৰ ভাগিন বহি আছে মামাকৰ লগত এফালে বাইদেউ পুৰা প্ৰিপাৰেচনত নামিছে যেহেতু আমি আহিছিলো তো হেয়া খানা বনোৱাৰ প্ৰিপাৰেচন কৰি আছে আৰু ভাইকেও গয়া চাইছে কি বনাইছে বুলি ময়ো এটা ভিডিও উঠিলো বাইদেউৰ লগত বাইদেউখিনি নতুনকৈ ঘৰটো বনাইছে তো ঘৰটো অকমান দেখাই দিও ইমান ধুনীয়াকৈ ঘৰটো বনাইছে প্ৰত্যেকটো কোণাই মানে খুব ধুনীয়াকৈ সজাইছে বাইদেউ আৰু বহুত ধুনীয়াকৈ বনাইছে ইন্টেৰিয়ৰ হওক কিবাই হওক সকলোখিনি বহুত ধুনীয়া বনাইছে তো ভাল লাগিলে ঘৰটোত সোমাই মানে সকলো ফালে মানে কিবা এটা ভাল লাগিছে আৰু মানে ধুনীয়া পৰিবেশ খুব বেছি ভাল লাগিছে এয়া বাচ্চা পাৰ্টি খাই লৈ উঠি এতিয়া মামাকৰ লগত লুডু খেলিবলৈ ওলাইছে সকলোকিটা বহিছে লুডু খেলিবলৈ বুলি সকলোৱে লুডু খেলি আছে বাইদেউ আৰু মই খালি চাইছো হে সোৱাদ ব্যস্ত দুইটা তো কোনোবাই খেলি থাকিলে চাই থাকিও এনেকে ভাল লাগে যে সকলোৱে যে খেলিব লাগিব এটোটো কথা নহয় এতিয়া আমাৰ পাল আমি খাবলৈ বুলি বহিছো এয়া বাইদেউ ইমান ধুনীয়াকৈ বনাইছে সকলোখিনি খুব টেষ্টি হৈছিল আৰু বাইদেউৰ হাতৰ খানাটো সদায় টেষ্টি হয় তো খুব ভাল লাগিলে খাই তো আমি বিহুত গৈছিলো ইয়া বাইদেউ বেটাক ঢুলিয়া বনাইছে আৰু বাইদেউৰে মানে ঘৰৰ ছোৱালী এজনী টিকলি ছোৱালী তাইক বিহুতি বনাইছে দুইটা কেনেকৈ ঢোল আৰু সজাই পৰাই বিহু নচুৱাইছে তো বেটাৰো এটা কিবা এটা নতুন অভিজ্ঞতা হৈছে এনেকৈ পোৱা নাই কেতিয়াও সি
চাওঁতে চাওঁতে দিনটো কেনেকৈ পাৰ হ'ল গমেই নাপালোঁ। এয়া সন্ধিয়া হৈ আহিছে। আকৌ আমি ঘৰলৈ বুলি ৰাওনা হৈছোঁ। তো আকাশখনো খুব ধুনীয়া হৈছে, বতৰটোও ধুনীয়া হৈছে, ঠাণ্ডা ঠাণ্ডা হৈ আছিলে। তো আমি ইয়াত ঠাণ্ডাৰ মাজেৰে আহি প্ৰায় ৰাতিয়ে হৈ গ'ল। ধুনীয়া এটা পৰিৱেশ, যিটো মই চকুৰে দেখিছিলোঁ, চাগে ভিডিঅ'ত নুঠিবও পাৰে, কিন্তু এই জেগাখিনিৰ সৌন্দৰ্যটো ইমান বেছি ধুনীয়া লাগিলে। সেইবাবে এই সৌন্দৰ্যতেই আজিৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। কেনেকুৱা পালে চাই জনাব।